শনিবাৰে নেমচুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দৰং জিলাৰ খাৰুপেটীয়াৰ ডাকবাংলাত অনুষ্ঠিত হৈ যায়। উক্ত সভাখনত সভাপতিত্ব কৰে নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম। সভাৰ শেষত বদৰুল ইছলামে কি কৈছে শুনোৱা। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমচুৰ কাৰ্যনিৰ্বাহক সভা খাৰুপেটীয়াৰ ডাকবাংলাত অনুষ্ঠিত হৈ যায়। সভাৰ সিদ্ধান্ত মৰ্মে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক লগ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু আমি তেওঁলোকৰ অনুমতি বিচাৰিম। কাৰণ অসমৰ সংখ্যালঘু লোকসকলৰ ওপৰত এতিয়া বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। আমি তেওঁৰ যি শাসন, এই শাসনত আমি সুখী নহয়। আপুনি দেখা পাইছে যে কিছুদিন পিছে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি ভাঙি দিছে। এতিয়া পৰীক্ষাৰ সময় ছাত্ৰ ছাত্ৰীসকলক ভাল নাগৰিক বনাবলৈ, সুশিক্ষিত বনাবলৈ তেওঁ কৈ থাকে ডাক্তৰ ইঞ্জিনিয়াৰ বনাব সংখ্যালঘু লোকসকলক। কিন্তু কেনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাব? তেওঁ দেখোন দুদিন পিছে সংখ্যালঘু লোকসকলৰ ওপৰত ঘৰ ভাঙি আছে। ছাত্ৰ ছাত্ৰীসকলে কিতাপ বিচাৰি নাপায় পঢ়িবলৈ, কলম বিচাৰি নাপায় পঢ়িবলৈ এই বুলডোজাৰ বাবৰ শাসনত। গতিকে এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া সংখ্যালঘু ৰাইজে ওপৰ আল্লাহ আৰু ন্যায়ালয়ৰ ওপৰতে সম্পূৰ্ণ বিশ্বাসী। এতিয়া উপায় নাই সংখ্যালঘু ৰাইজ। সংখ্যালঘু ৰাইজ কিমান আন্দোলন কৰিব, কিমান মুখ্যমন্ত্ৰীক লগ ধৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো কথা নুশুনে, নিজে যিটো ভাবে ৰাতিপুৱা সেইটোৱেই কৰে। অমানৱীয় আৰু দানৱীয় অত্যাচাৰ চলাইছে, অসহনীয় অত্যাচাৰ চলাইছে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো। দেখিবলৈ পাইছোঁ সংবাদ মাধ্যম যোগে ছাত্ৰ ছাত্ৰীসকলে কান্দি আছে, তেওঁলোকৰ কিতাপ বিচাৰি পোৱা নাই। বাল্য বিবাহ বন্ধ হ'ব লাগে আৰু শিশু শ্ৰমিকো বন্ধ হ'ব লাগে। কিন্তু যিসকল লোকে ইতিমধ্যে সংসাৰ কৰি আছে, তেওঁলোকৰ ল'ৰা ছোৱালী হৈছে, স্বামী স্ত্ৰী এখন সুখৰ সংসাৰ আছে, তেওঁলোকে বসবাস কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভাবিছে এক ৰাতিতে এটা চমক সৃষ্টি কৰিবলৈ তেওঁ এতিয়া মানুহৰ সংসাৰ ভাঙি দি আছে। ল'ৰাক তেওঁৰ পিতৃৰ পৰা দূৰ কৰি আছে, স্বামী স্ত্ৰীক বিভাজন আনি দূৰ কৰি আছে। এইবোৰ কৰিব নাপায়, এইবোৰ পাপে চুব।